এখেত আহিছে মই চিনাকি কৰাই দিওঁ এও আমাৰ ভাগিনী ৰিফাত মামি মামি ভাল কৈ দিয়া চকো 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 এটা দিয়া এইবোৰ মোক বেটিৰ নিচিনা হৈ গৈছে দুদিনতে মই এই কেৰি থাকিব নোৱাৰো এই মোক এৰি থাকিব নোৱাৰে তাৰপিছত আপোনালোকৰ যদি জিজু কিবা সুধিবলৈ চুবাই আছে এক্সট্ৰা পাৰ্টিটো খালি নাপাহৰিব নিশ্চয় নিশ্চয় সিচুৱেশনটো ভাল হলে কিবা এটা কৰিব লাগিব বিয়া পিক দিবচোন সেইটোৱে জানানে বিয়াৰ পিকে নাপাও মানে সেইটো আপোনালোকে যেতিয়া মানে বিয়া চিয়া পাতে এটো অলপ ভালকৈ কনসিয়াস হৈ লব মানে ফটোজবোৰ দিব লাগে ন দিছে ইমান দিন গৈছে খুজি খুজি হাইৰান হৈ গৈছো ন দিব লাগে ন নি দিয়ে দিব লাগে ন এটো কোন রিফাত এটো কোন এটা মামি এটো কোন এটো ইমান কিউট হয় কেসন মই লং বিওপিত গৈছিলো বাট আপোনাক লগ নাপালো কেকেদা হতক লগ পালো ভাল লাগিল হয় মইতো আৰু এতিয়া আকৌ যেতিয়া যাম নিশ্চয় লগ পাম মামি হামুল আহিছে আয়ো শুই দিয়া হা দিয়াচোন লৈ যোৱা খুৱাই দিয়া তাইক ৰবা তোমাৰ কিবা তাইক খুৱাই থৈ আহাচোন কিবা কুৱেশ্যন থাকিব পাৰে চকো দি দিয়া তাইকো নিজৰ পৰিচয় আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম তাৰপিছত বা প্লিজ এবাৰ মোক এক্সট্ৰাকে এপিট মেছেজ এটা দিয়কচোন সন্দীপা ৱাচিং সন্দীপাৰ দুখ তাই মোৰ বিয়াত আহিব নোৱাৰিলে আমি মানে গম নোপোৱাকে কালাৰবোৰ কেনেকে মিলি যায় নাজানো গম নোপোৱাকে কাৰ মানে এই কাৰণে কৈছো নহয় তুমি গম পোৱা মই তো পিন্ধিম বুলি তুমি তো গম পাইছা সেইকাৰণে গ্ৰীণ পিন্ধিছা ন নিজেই তো পিন্ধিছা থ্যাংক ইউ সবে হ্যাপি ম্যারিড লাইফ বুলি কৈছে থ্যাংক ইউ আৰু আপোনালোকৰ লগতে আৰু এটা কথা মনত পৰিছে মুকটো আপোনালোকে ভাল পাই জানো মুক আপোনালোকে আশীৰ্বাদও কৰিছে গম পাইছো সেইকাৰণে মই ইমান ধুনীয়া এখন ফ্যামিলি ইমান ধুনীয়া এজন হাজবেণ্ড পাইছো কিন্তু লগতে মোৰ এওঁৰ কাৰণেও অকণমান প্ৰে কৰিব কাৰণ এওঁৰ ভাল হলে মোৰো ভাল লাইফটো আৰু বেছি দীঘল নকৰো আকৌ আহিম কেতিয়াবা আহি থাকিম কাৰণ মোক ইমান ধুনীয়া লাইফ কৰিবলৈ ৰীল কৰিবলৈ ৰুম বনাই দিছে এই ধুনীয়া ইফালে হোৱাইট কাৰ্টেইন আছে দেখুৱাই দিওঁ ৰ'ব আইও এইবিলাক হোৱাইট কাৰ্টেইন ইফালে গ্লাছ ইফালে ৰিং লাইটটো বাৰু মই ঘৰৰ পৰা আনিছো ঠিক আছে বেছি দীঘল নকৰো সকলোকে শুভৰাত্ৰি বাই বাই